Hey guys, আজি মোৰটো ফাৰ্ষ্ট ভিডিঅ' হয় আৰু আজি মই মোৰ লাইফটোকে দেখুৱাওচোন ৰাতিপুৱাৰ পৰা মই অফিচত কি কৰি থাকোঁ। তো মই গৈ আছোঁ অফিচত। দূৰ হয় বহুত, তো বহুত দূৰ যাব আছে এতিয়াও আৰু মোক ভাইটিয়ে থ'ব গৈ আছে অফিচত। ৰাস্তাবোৰ বনাই আছে যে, তো বহুত গলি গলি হৈ ঘূৰি ঘূৰি যাব লাগে, তো অকণমান টাইম লাগি যায় বাৰু। দেখিছে নহয় কাম চলিয়ে আছে। আহক চাওঁচোন। তো মেইন ৰাস্তা পালোঁ। এইটো মই এতিয়া 6 মাইলৰ ব্ৰিজৰ তলত আছোঁ, BG ৰোড। গৈ আছোঁ। মোৰ কৰ্ডলেছখন সদায় এইখনৰ আগেৰে যাওঁ, মোৰ বহুত মনত পৰে, মিছ দ'জ ডেইজ। তো অফিচ পাই গ'লোঁ ফাইনেলি। আৰু ভিডিঅ' বনাম বুলি বহুত সোনকালে আহিলোঁ, কোনো নাই। পিছফালৰ ৰাস্তাৰে যাব লাগিব। কালো তো মই পিছফালেৰে সোমালোঁ। এতিয়া লিফ্টত যামগৈ। ছেকেণ্ড ফ্ল'ৰ যাব লাগিব। লিফ্ট আহি গ'ল, এতিয়া ছেকেণ্ড ফ্ল'ৰত যাম। তাৰপিছত মই দেখুৱাই আছোঁ মই কি কাম কৰোঁ অফিচত, ঠিক আছে। এয়া আহি পালোঁ ছেকেণ্ড ফ্ল'ৰ, আৰু এইটো মোৰ ৰুম হয়। কোনো অহা নাই এতিয়ালৈকে, মই বহুত সোনকালে আহিলোঁ। তৃষা আছে বাৰু। চব বন্ধ। আহক অফিচটো অকণমান ঘূৰাই আনো। এইটো আমাৰ PNRD মিনিষ্টাৰ ৰঞ্জিত কুমাৰ দাস ছাৰৰ কেবিন হয়। বিৰাট ধুনীয়া হয়, কেতিয়াবা দেখাম বাৰু আপোনালোকক যদি পাৰোঁ। এতিয়া আমাৰ বেলকনিটো চাওঁ অকণমান, বিৰাট ধুনীয়া হয় ইয়াৰে ভিউবোৰ। আহকচোন দেখুৱাওঁ। চাওকচোন, ইমান ধুনীয়া হয় চাবলৈ ন। ৰাতিপুৱা যে বেছি মানুহ নাই, নহ'লে ইয়াত ইমান বেছি ভিৰ থাকে। এইটো খালী হৈ আছে, কোনো অহা নাই এতিয়ালৈকে অফিচত। আহিলে একদম ভৰ্তি হৈ যাব। ময়ে বেছি সোনকালে আহিলোঁ আজি। একো নাই, আপোনালোকে চাওক আজিৰ আকাশখনো ইমান ধুনীয়া হৈ আছে ন। এই গছডাল যে মই বহুত ভাল পাওঁ। এতিয়া যাওঁচোন ভিতৰলৈকে, মই কি কাম কৰোঁ তাকে দেখুৱাওঁ। মই কম্পিউটাৰটো অন কৰিলোঁ। বাকীবোৰ কেতিয়া আহিব, ব'ৰ হৈ গ'লোঁ। মোৰ চিনচেন মোৰ ফেভৰেট কাৰ্টুন হয়। তো মই দেখুৱাই আছোঁ, মোৰ কাম এইটোৱে হয়। বেনিফিচিয়াৰীৰ কমপ্লেইনবোৰ ডিছপ'জ কৰিব লাগে। PMYG হাউচ দিয়ে যে, প্ৰধানমন্ত্ৰী আৱাস যোজনা, তাৰে কমপ্লেইনবোৰ ডিছপ'জ কৰিব লাগে। ব্লক GPCবোৰক কল কৰি পেলাই যিবোৰ কমপ্লেইন থাকে। আহি ওলালে কৃষ্ণ, এয়া তৃষা, আৰু এয়া মানস, উৰ্বি, আৰু এয়া নিজৰা বা মুন, হাই। তো আৰু আহিব বাকী আছে, আৰু আছে। এয়া উৰ্বি আহিছে অলপ টাইমৰ কাৰণে। উৰ্বি যাব এতিয়া, বাই বাই। এয়া ৰচিদুল দা, ৰংজালি, আৰু এয়া জানবী, তাই গমেই পোৱা নাই মই ভিডিঅ' বনাই আছোঁ। আৰু এয়া বৰ্ণালী। এতিয়া মই যাওঁগৈ, মোৰ অলপ কাম আছে। লিজা বা বাই বাই। আজি অকণমান সোনকালে যাওঁগৈ আৰু। তো মই বাহিৰত আহিলোঁ, আৰু এয়া ফাৰ্ষ্ট ফ্ল'ৰ। মই তেতিয়া লিফ্টত অহাৰ কাৰণে দেখুওৱা নাছিলোঁ, আৰু এয়া ফ্ৰণ্ট ডোৰেদি ওলাই আহিছোঁ এতিয়া। বাই বাই অফিচ। মই এতিয়া বাছ ৰখি আছোঁ, আজি ভাইটিৰ এক্সাম আছে, তো মোক নিব অহা নাই। বাছত গৈ আছোঁ। মই এতিয়া নামি পেলাই এতিয়া ই-ৰিক্সাত যাব লাগিব। ই-ৰিক্সাত উঠি ভালে লাগে, কিন্তু কোনো নাই, মই অকলে গৈ আছোঁ।
তো পাই গ'লোঁ, এয়া আমাৰ গলি আৰু মই এতিয়া ঘৰ পাই যাম। বাই বাই। হে গাইজ, মই এতিয়া ঘৰত আছোঁ আৰু মোৰ এইটো ফাৰ্ষ্ট ভিডিঅ' আছিলে, তো মই যিমানখিনি পাৰোঁ ট্ৰাই কৰিছোঁ বাৰু। তথাপি যদি কিবা ভুল হৈছে বা কিবা বেয়া হৈছে আপোনালোকে ক'ব মোক কমেণ্ট কৰি, মই ভালকৈ বনাব ট্ৰাই কৰিম। কাৰণ মোৰ ফাৰ্ষ্ট ভিডিঅ' আছিলে আৰু মই ভালদৰে এডিটিঙো নাজানো, এইটো কাৰণে আপোনালোকে মৰম দিব বুলি আশা কৰিলোঁ। কিবা ভুল হ'লে জনাব প্লিজ। আৰু পিছলৈ বাকী আৰু কিবা যদি জানিবলগীয়া আছে মই দেখুৱাব ট্ৰাই কৰিম বাৰু আপোনালোকক। হোপ আপোনালোকে ভাল পাব আৰু মোৰ সেই মধু চেনেলটোক মৰম দিব বুলি আশা কৰিলোঁ। থেংক ইউ।